লাগিব 1 মিনিটত যে খাব নোৱাৰা কি হ'ব কি এই নোৱাৰ মুখত ভালে জিকিবি আৰু 55 ভৰা হেল্ল' গাইজ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ ভিডিঅ'টো আজি কিহৰ ওপৰত হ'ব এয়া চাওক এয়া কি গোটাই থোৱা আছে এয়া একদম চিকেন ললিপপ গোটাই থোৱা আছে একদম পুৰা সৰহকৈ গোটাই থোৱা আছে আমাৰ চিকেন ললিপপ চেলেঞ্জাৰ আছে আমাৰ এইকেইজন আমাৰ চেলেঞ্জাৰ সাজু আছে আজি এনেকুৱা চেলেঞ্জ হ'ব 1 মিনিট টাইম থাকিব 5টা ললিপপ খাই খতম কৰিব লাগিব টাইম থাকি পাৰিবি নহয় পাৰিম 1 মিনিটৰ ভিতৰত 5টা খাব লাগিব যোনটোৱে জিকিব সি পাব 500 টকা নগদ ৰেডি সব ৰেডি 500 টকা কথা আছে টাইম থাকিব 1 মিনিট 5টা ললিপপ 1 মিনিটৰ আগত যোনটোৱে খতম কৰিব পাৰিব সি পাব মানে 500 টকা তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰিব পাওঁ আহক তেন্তে আমি ভিডিঅ'টো এতিয়া আমাৰ সব ৰেডি হৈ গ'ল আৰম্ভ কৰিব খুজিছোঁ এতিয়া সবকে 5টা দিছোঁ এই 3টা চেলেঞ্জাৰ সবকে ললিপপ এয়া 5টা দি আছোঁ এতিয়া টাইমটো লগাই দিওঁ 1 মিনিট 1 মিনিট টাইম থাকিব 1 মিনিটৰ আগত যোনে চেছ কৰিব পাৰে 5টা সি পাব 500 টকা শুনলি নহয় মই টাইম লগাই এতিয়া খাব আমাৰ প্ৰথম 3 কি ধৰ মুখত 57 কি ৰলি যে এই নোৱাৰে টাইম ষ্টপ দুটা খাইছে এক মুঠে এই দুটাহে খাব পাৰিলে আমাৰ এতিয়া 2 নম্বৰ চেলেঞ্জাৰ কোন আহিবি চেলেঞ্জাৰ ই আহিছে এতিয়া তোক টাইমাৰ লগাই দিব লাগিব এতিয়া 3 2 1 খা ফটাফট ই খালে 4টা ইবাৰ এটা 500 টকা লৈ গৈছে এতিয়া আমাৰ আহি গ'ল 3 নম্বৰ চেলেঞ্জাৰ এতিয়া আমাৰ 3 নম্বৰ চেলেঞ্জাৰ আহিলে 2 নম্বৰ চেলেঞ্জাৰ 4টা কমপ্লিট কৰি দিলে 1 নম্বৰটো নোৱাৰিলে দুটাহে খালে এতিয়া আহি গ'ল আমাৰ 3 নম্বৰ চেলেঞ্জাৰ ৰেডি আছ ৰেডি এতিয়া টাইম লগাই দিওঁ 3 2 500 টকা লৈ এবাৰ চাই লওক ৰেডি
টাইম আউট যেনে তেনে কমপ্লিট কৰিছে আমাৰ দেখিলে একটাইতো দুটা খালে ই খালে 4টা ই 1 মিনিটৰ পৰা 5টা মুখত ভৰালে ই জিকিলে কোন এতিয়া আমাৰ উইনাৰ হৈ গ'ল উইনাৰ পাব কি 500 টকা কেছ 500 টকা দেখুৱাই দে তেনে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে যদি নতুন কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কি কৰিব লাগিব কৈ দে কি কৰিব লাগিব চেনেল সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু কমেন্ট কৰিব শ্বেয়াৰ কৰিব 500 টকা পাইহে কৈছে নহ'লে নকয় আজি বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই